আপোনালোকে কমেণ্ট কৰি জনাব। গাড়ীও লৈ যাম, বাইকো লৈ যাম, এটা আমি ট্ৰিপ প্লেন। আৰু আমি কাৰ হেভেনত আহি পালোঁ। এই আগৰ পৰা একদম ইয়াৰলৈকে মেক্সলিং, JBL, Sony, Infinity গোটেইখিনি আছে। আমাৰ গাড়ীটো আজি আমি ধুনীয়াকৈ কাম কৰাম কিবা কিবি। GTR का प्रोजेक्टर है ये जेनवन थार का हो गया सोफा वाला এইকেইটা লাইট আজিকালি এলাও নাই, মই এইবোৰ লাইটবিলাক খুলি আছোঁ। ये आपका LED फॉग लाइट हो गया 90 ये 90 मिनट्स है मैक्सलिंगर लाइट। भैया ये क्या ट्राई कलर प्रोजेक्टर आपका छोटा पैकेट बड़ा धमाका है क्या? प्लस सोनी का एंट्री लेवल से लेकर स्टार्टिंग फॉग लाइट प्रोजेक्टर ले मातिया बिना खाब जाइले चाउरे चिरा। इतना दिम আপোনালোকক মেইন ধামাকাটো 1 2 3 নিচাৰ আহি পিছে চেয়াৰ দুখন আহি বহিল। মই বহি আছো, ভাল লাগিছেনে? ভাত খাম গাড়ীত কিবা আহিয়ে তো মুস্প ধৰিছে চোন। ধুলি লাগি আছে ভাত খাব লাগিব না বেছি ভাত খাব লাগিব, তেতিয়া দাবি যাব বস্তুটো। সকলোকে নতুন এটা ব্লগত স্বাগতম। আজি আমি গৈ আছো কাৰ হেভেনত। কাৰ হেভেন এটা খুব সুন্দৰ গাড়ীৰ এক্সেসৰিজ, গাড়ীৰ বস্তু, গাড়ীৰ মডিফিকেশ্যন, গাড়ীৰ ৰিলেটেড এটা খুব সুন্দৰ শ্বৰুম আজি অপেনিং হ'ব লালমাটি। তাতে আমি গৈ আছো কাৰ হেভেনত। আৰু লগতে আমাৰ গাড়ীখনো আজি অকণমান মডিফিকেশ্যন কৰি কি কৰিম গোটেইখিনি আপোনালোক বস্তু দেখাম। বিকাশ ফেক্টৰীৰ নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ऑडिशन हो गया आपका सोनी का एंट्री लेवल से लेकर स्टार्टिंग लेवल तक आपका प्रोजेक्टर वगैरह हो गए GTR का प्रोजेक्टर है ये लेजर प्रोजेक्टर है ये नॉर्मल प्रोजेक्टर है। मैक्सलिंक का जो सामान आपको कहीं नहीं मिलेगा, एक्सक्लूसिव टू डेवलपर प्रॉपर्टी मैक्सलिंक के जो जेनवन आपके जो थार में आता है सिस्टम, ये थार में आता ये है, जेनवन थार का हो गया, ग्रैंड विटारा का हो गया, जैसे कंपनी OEM से में ग्लॉसी भी आता है वो सब हो गया। আৰু আমি কাৰ হেভেনত আহি পালোঁ। ইমান ডাঙৰ আৰু ইমান ধুনীয়া এখন মানে শ্বৰুম খুলিছে দাদা। এইখিনি আছে প্ৰীতজী, ইয়াৰে অনাৰ হয় আৰু খুব সুন্দৰভাৱে মোক ৱেলকাম কৰি আনিলে বাহিৰৰ পৰা আপোনালোকে দেখা পালে চববোৰ। আৰু এতিয়া আমি চাই আছোঁ বহুত ইউনিক ইউনিক বস্তুবোৰ আনিছে, চব কোম্পানী যিবিলাক ভাল ভাল কোম্পানী, ভাল ভাল ব্ৰেণ্ডেড এইবোৰ বস্তুখিনি গোটেইখিনি আছে। এই আগৰ পৰা একদম ইয়াৰলৈকে মেক্সলিং, JBL, Sony, Infinity গোটেইখিনি আছে। আমাৰ গাড়ীটো আজি আমি ধুনীয়াকৈ কাম কৰাম কিবা কিবি, অলপমান ইউনিক কৰিম, মডিফিকেশ্যন কৰিম কিবা কিবি, আপোনাক দেখুৱাই আছোঁ ধুনীয়াকৈ। बिग बैक कुशन्स आपको एक्स्ट्रा कुशन्स नहीं लगाना है, बैक कुशन नहीं लगाना है, इसमें आपको काफी सपोर्ट मिल जाएगा। सोफा वाला ये पीछे सोफा वाला फील आएगा। ये आपका मैट्स हो गया, जैसे आपको ये क्या 570 है क्या? ये 70 90 मैट्स हैं 90 ये 90 मैट्स हैं। আমাৰ ফাৰ্ষ্ট কাম আমি কৰিম, আমি গাড়ীত কিবা কিবি কাম কৰিম আজি। প্ৰথম টায়াৰকেইটা হুইল বেলেঞ্চিংটো চেক কৰিম, মানে হুইল বেলেঞ্চিংটো অলপ মিলাব লগা আছে, বহুত দিন হ'ল মিলোৱা নাই। অলপমান ষ্টাৰিংটো এনেকৈ থাকিলে লেফ্টত যোৱা যেন পাওঁ। এইটো লাইটটো মই মানে লগাইছিলোঁ, কিন্তু এইটো লাইটটো আজিকালি জানে আপোনালোকৰ যে গাড়ীত আছে খুলি থৈ দিব। এইটো লাইটটো মোৰ বেয়া হৈ আছে বাৰু বহুত দিন হ'ল। এইকেইটা লাইট আজিকালি এলাও নাই, মই এইবোৰ লাইটবিলাক খুলি আছোঁ আৰু বহুত কিবা কিবি কাম কৰাম, মই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। ये आपका LED फॉग लाइट हो गया, आपको ये रिमूव करके हम लोग 4 LED 4+4 एलाव है, ये तो प्रॉब्लम नहीं है। ये लगा सकते हैं। এতিয়া আমি লগাইছোঁ मैक्सलिंगर लाइट। भैया ये क्या ट्राई कलर प्रोजेक्टर आपका हाँ। आपका फॉगी वेदर, रेनी वेदर, सुपर वाइट तीनों में चलेगा ये कैसा आएगा रोशनी? अल्टीमेट 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 हेवी होगा मतलब ना, बहुत हैवी है, देखने में छोटा है। काम बहुत बड़ा करता है। अच्छा, छोटा पैकेट बड़ा धमाका है क्या? फॉग लाइट प्रोजेक्टर এইটো মানে তিনটা কালার হয়। वाह, स्कॉर्पियो एनॉर कभी कभी कंपनी में नहीं मिलता ना, आप लोग से वैसे मतलब भैया है टू इफ यू कैन परचेज Z2 हाँ। स्कॉर्पियो Z2 लेते हैं, स्कॉर्पियो एन तो हम इसको Z8L तक उसको मॉडिफाई करके कन्वर्ट कर सकते हैं हम। जेन्युइन ये जेन्युइन बन गया, सब जेन्युइन प्रॉडक्ट पाए মানে ইয়াতে। অকল মহিন্দ্ৰা বুলি নহয়, মাৰুতি, নেক্সা সব মানে কোম্পানীৰ গাড়ীবোৰৰ পাৰ্টছ অৰিজিনেল পাৰ্টছবোৰ পোৱা হয়। क्या प्रोडक्ट है?
ये आपको नेक्सॉन 23 का टॉप मॉडल कनेक्टिंग टेल लाइट बेस मॉडल लेता है बेस मॉडल लेने से यहाँ पे टॉप आओ मॉडल में टॉप मॉडल कन्वर्ट हो जाएगा এইটো বঢ়িয়া বস্তু টপ মডেলত বেছি পইচা খৰচ কৰিব নালাগে বেছ মডেল লওক তাক আপোনাৰ হিচাপত টপ বনাওক যিখিনি বস্তু লাগে অঁ যিখিনি বস্তু লাগে উইথ জেনুইন जेन्युइन প্ৰডাক্ট टाटा नेक्सॉन 23 लोगों को पता भी नहीं चलेगा बेस लेना कोई टॉप पूछने से बोलने से हो गया टॉप मॉडल लिया है स्पेशल नहीं ये दो স্পেশাল হালুয়া পুৰি বহিব জানিলে মাটিয়ে পিৰা খাব জানিলে চাউৰে চিৰা আৰু আমাৰ কাম ধুনীয়াকৈ চলিল আমি খানা পিনা ধুনীয়াকৈ খালোঁ মিণ্টু দাহঁতে আহিলে আৰু ইমদাদ দাহঁতে আহিছিলে এতিয়া মোৰ গাড়ীৰ গোটেই লাইট কাম হৈ গৈছে আৰু লাইটটো মই ধুনীয়াকৈ ৰাতি আপোনালোকক দেখাম যে কিমানখিনি পাৱাৰ আহি গ'ল লাইটৰ এতিয়া নহ'লে বেছি লং দূৰত হাইৱেত বহুত বেছি প্ৰব্লেম হয় কম লাইট থাকিলে ধুনীয়া এতিয়া পোহৰ হৈ গ'ল ধুনীয়াকৈ আৰু কিবা কিবি কাম কৰাই আছোঁ সৰু সুৰাকৈ সেইখিনি কৰাই পেলাই চ' আমি এতিয়া ওলাই যাম যিটো লাইট লগাইছো কাৰ হেভেনত এইকেইটা লাইটৰ পাৱাৰ কেইটা মই দেখাই আছো এইটো একদম নৰ্মেল লাইট তাৰ লগত এইটো এটা এক্সট্ৰা লাইট দিলো এইটো লাইটটো এনেকা চেঞ্জো হয় য়েল্লো হয় কিবা হয় এইটো মানে ফগ লাইটৰ হয় এটা একদম হোৱাইট হয় চাওক চাইডে চাইডে পিনে ব্লু আছে তাৰপিছত এইটো আকৌ এনেকে দিলে আকৌ য়েল্লো হৈ যায় য'ত ফগত চলাবৰ কাৰণে ভাল হয় তাৰপিছত এইটো এটা দিলে এনেকে হোৱাইট টাইপ হৈ যায় এইটো এটা ঠিক আছে তাৰপিছত এতিয়া আপোনাক মেইন পোহৰ দিছোঁ একদম ৰাস্তাটো পোহৰ থকা ৰাস্তা হয় আন্ধাৰত আৰু বেছি পোহৰ হ'ব এতিয়া দিম আপোনালোকক মেইন ধামাকাটো 1 2 3 এইটো চাওক পোহৰ দেখা পাইছে আপোনালোকে ঘৰৰ ভিতৰত কোন আছে একদম চাব পৰা আছে মানে পোহৰ এইটো হ'ল ভয়ানক পোহৰ গোটেই ৰাস্তা পোহৰ পোহৰ হৈছে দেখা পাইছে এইটো হ'ল মেইন পাৱাৰ লাইটটো এটা দি দিওঁ আৰু আজি হ'ল নেক্সট ডে আৰু এইবিলাক গোটেই গিফ্ট আমি এতিয়া আনবক্সিং কৰিম যিটো ভিডিঅ' আপোনালোকে মোৰ মেইন চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত চাব পাব গোটেইখিনি গিফ্ট কেনেকৈ ইমানখিনি গিফ্ট আনবক্সিং কৰিম মই ভাবি পোৱা নাই তথাপিতো কৰিবতো লাগিবই সকলোৱে ইমানখিনি মৰম ভাল পোৱা দিছে বাপৰে বাপ এইফালে আছে এইফালে আমাৰ ওচৰতে পঢ়ি আছে ইমানখিনি গিফ্ট কেনেকৈ শেষ কৰি মই ভাবি পোৱা নাই অলপো যিমান পাৰোঁ ফটাফট ফিনিছ কৰিব ট্ৰাই কৰোঁ হা গুৰুমান হ'ব নাই হা ফিনিছ হ'ব চব এই গোটেই ফিনিছ কৰিব লাগিব সেইকাৰণে ব্ৰঞ্জকো থৈ আহিলোঁ মাৰ তাতে মাৰ লগত আছে ব্ৰঞ্জ কাৰণ ই থাকিলে অলপমান দিগদাৰ হৈ যাব আনবক্সিং কৰোঁতে মানে উৎপাত কৰি থাকিব এইটোত বা কি আছে এইটো গিফ্টটো ধুনীয়া লাগিছে এই গোটেইখিনি বক্স আনবক্সিং কৰিব লাগিব বাপৰে বাপ ভয় লাগছে এইখিনি গোটেই বস্তু আনবক্সিং কৰিবৰ কাৰণে চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি কাৰ এক্সেচৰিজ লগাব লগা আছে কাৰ হেভেনত গৈ ট্ৰাই কৰিব পাৰে বহুত ধুনীয়া ধুনীয়া বস্তু তাতে পায় থেংক ইউ ছ' মাছ প্ৰীতজী ইমান ধুনীয়াকৈ আমাক মাতাৰ বাবে তাতে আৰু লাইটৰ পোহৰটোতো খাতাৰনাক হৈ গৈছে একদম মানে এইটো এনি টাইম আপাৰ মাৰি চলাব নালাগে ৰাতি কিন্তু কেতিয়াবা কেতিয়াবা কি হয় কিছুমানে বেলেগে আপোনাক আপাৰ মাৰি থাকিলে একবাৰ টুপ টুপ দি দিলে হৈ গ'ল পূৰা খাতাৰনাক হৈ গৈছে তো আৰু আমি অতি সোনকালে এটা ট্ৰিপো যাম বুলি ভাবি আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব গাড়ীও লৈ যাম বাইকো লৈ যাম এটা আমি ট্ৰিপ প্লেন কৰি আছোঁ ক'ত গ'লে ভাল হ'ব আপোনালোকে কোনটো ঠাই চাব বিচাৰে ইণ্ডিয়াৰ ভিতৰত কমেণ্ট কৰি জনাব আমি ৰাইড অতি সোনকালে ষ্টাৰ্ট কৰি দিম চ' বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ লগত টিলেন টাটা বাই বাই ৰাইড চুন সোনকালে আমাৰ ৰাইড আহি আছে